সকলোকে নমস্কাৰ জনালো দেই। এয়া আমি খৰি দাদম মাৰি আছোঁ। আমাৰ আনপ্লেন পিকনিক এটা হৈ গ'ল ঘপককে। তাৰপাছতে এয়া এই বজাৰ কৰিছে কিবা কিবি আৰু আমি আহি পাই গ'লোহি পিকনিক প্লেচ। পোৱাৰ লগে লগে এয়া গাড়ীৰ পৰা বস্তু নমোৱাত লাগি গ'লোঁ। আচলতে এই জেগাডোখৰলৈ সেইদিনাখন আহি খুব ভাল লাগিলে, গতিকে ইহঁতক ক'লোঁ বোলো ব'ল যাওঁ গোটেইকেইজনী। আহিলোঁ, এয়া জুই লগালোঁ। ইমান বতাহ দি আছে তাত, তথাপিও যেনে তেনে গোটেইকেইটাই মিলি পানে আৰু জুইকুৰা লগালোঁ। তাৰপাছতে ঘৰতে চাহ বনাই লৈ আহিছিলোঁ, গতিকে চাহ খাবলৈ চাহ বাকিলে বৌয়ে। এয়া চাহ খোৱাত লাগি গ'লোঁ। চাহ খাই থাকোঁতে মাজে মাজে নাচিলোঁ, কথাও পাতিলোঁ। ঘৰৰ পৰা যিহেতু বহুত দূৰত আছোঁ আৰু যিডোখৰ জেগাত আমি আছোঁ সেইডোখৰ জেগাত আমাৰ বৌহঁতো আছে, সেইটোৱে আমাৰ এটা সৌভাগ্য। কাৰণ ঘৰৰ মানুহ ঘপককৈ লগ পাবলৈ আমি ঘৰ যাব নোৱাৰোঁ, গতিকে ইয়াতে মাজে মাজে বৌহঁতক লগ পাওঁ। আৰু এনেকৈ আজি ইহঁতৰ কাম নাই, যিহেতু দেওবাৰ দিনটোত অলপ ফূৰ্তি কৰিবলৈকে আহিলে। গোটেইকেইটাই লগ লাগি ফূৰ্তি কৰিলোঁ, কথা পাতিলোঁ। সেয়া আৰু এইফালে মাংস বনোৱাত লাগি গ'ল। সেয়া বেড কভাৰ যে ধৰি আছে, বতাহ বহুত বতাহ, গম পাইছেনে? সেইকাৰণে বতাহ ৰখাবৰ কাৰণে জুইকুৰা যেনে তেনে জ্বলিবৰ কাৰণে সেয়া বেড কভাৰখন ধৰি থাকিব লগা হৈছে। এইফালে আমাৰ মাংস প্ৰায় হৈছে আৰু বোলে আদা নহৰু যি মাংসত দিব লাগে সকলোখিনি দিছে। কাৰণ এইখিনি আজি লাই গাহৰি হ'ব। লাই শাকে গাহৰি মাংস কোনে কোনে খাই ভাল পায় বাৰু, আমি কিন্তু ভাল পাওঁ দেই। তাৰপাছতে এইফালে গাহৰি মাংসৰ লগতে বিলাহী পোৰা, আলু পোৰা, জলফাই লৈ আহিছিলোঁ, জলফাই পোৰা। ফটোও মাৰিলোঁ, ফটো নমৰাকৈ থাকিমনে ন? তো ফটো আমিও মাৰিলোঁ আৰু আমি গোটেইকেইজনীও মাৰিলোঁ। আমাৰ গাহৰি আৰু লাই শাক হৈ গ'ল কিন্তু দেই। তাৰপিছতে অলপ নাচিলোঁ, ল'ৰালি এইবিলাক পাহৰি যামনে আমি। তাৰপিছত ভাত বাঢ়িলোঁ, কাৰণ আজি বতৰটো ঠাণ্ডা, সেইকাৰণে সোনকালে খাই বৈ আহিব লাগে। মুৰ্গী মাংস, গাহৰি মাংস, বিলাহী, আলু পিটিকা আৰু এইফালে জলফাই পিটিকা। এসাঁজ খাই ভাল লাগিলে। আকৌ এটা ভিডিঅ' লৈ আকৌ আহিম। নমস্কাৰ, বাই বাই।